গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মই ভালকৈ বহি লৈছোঁ। কালি ৰাজ্য কঁপাই যোৱা এটা হত্যাকাণ্ড সংঘটিত হৈছিল আৰু গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে নিজৰ স্বামীয়ে নিজৰ পত্নীক লুৰ ৰদেৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল। আৰু পুৱাৰে পৰা সেইটো আচলতে আমি আপোনালোকক জনাইছিলোঁ কি কাৰণত তেনেকুৱা সংঘটিত কৰিছিল। নিজৰ পত্নীৰ অবৈধ সম্পৰ্ক থকাৰ সন্দেহত হত্যা কৰা বুলি স্বামী ৰুবুল শৰ্মাই ইতিমধ্যে স্বীকাৰ কৰিছে আৰক্ষীৰ ওচৰত। আৰু তাৰপিছত এটা কথা হ'ল, আচলতে তেওঁ হত্যা কৰিলে আৰু সেয়া আমাৰ বাবে কোনো নতুন কথা নহয়, কিয়নো ৰাজ্যৰ চুকে কোণে, কেৱল গুৱাহাটী মহানগৰী বুলিয়েই নহয়, ৰাজ্যৰ চুকে কোণে প্ৰতিনিয়ত আচলতে তেনে ঘটনা সংঘটিত হয় বুলি ক'ব লাগিব। সংবাদ মাধ্যমৰ লগত জড়িত এগৰাকী ছোৱালী হিচাপে মই আপোনালোকক এটা কথা কওঁ, কিছুমান খবৰে আমাকো আচলতে ভাবিবলৈ বাধ্য কৰায় আচলতে আমাৰ সমাজখন কোনফালে গতি কৰিছে। অবৈধ সম্পৰ্কৰ সন্দেহত নিজৰ স্বামীয়ে পত্নীক হত্যা কৰিছে। এতিয়া প্ৰশ্ন উত্থাপন হ'ল, ছোৱালীগৰাকীৰ পৰিয়ালৰ অভিযোগ যে ছোৱালীগৰাকীক তেওঁৰ স্বামীয়ে যথেষ্ট মানসিক অত্যাচাৰ কৰিছিল, মাৰধৰ কৰিছিল, তেওঁক ঘৰৰ ভিতৰতে ৰাখিছিল আৰু ক'তো ওলাব নিদিছিল, আনকি নিজৰ ফেমিলি মানুহৰ লগতো কথা পাতিব নিদিছিল। কোন সঁচা কোন মিছা সেয়া আইনে বিচাৰ কৰিব, কিন্তু এইখিনিতে যে অভিযোগ প্ৰতি অভিযোগৰ ভিত্তিত এটা কথা মই আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। কোনোবা মানুহে আপোনাক যদি বন্দী কৰি ৰাখিব বিচাৰে, আপুনি বিয়া হৈছে বাবেই, শিৰত কাৰোবাৰ নামত সেন্দুৰকণ লৈছে বাবেই, আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে আপোনাক যদি কোনোবাই বন্দী কৰি ৰাখিব বিচাৰে, আপুনি জানো বন্দী হৈ থাকিব? আৰু যদি আপুনি বন্দী হৈ আছে, তেতিয়া তাত আপুনি আনক দোষ দি লাভ নাই, কাৰণ আমাৰ যি আইন ব্যৱস্থা সেয়া যথেষ্ট কঠোৰ আৰু আইনে সদায় সহায় কৰে। মহিলাসকলকতো সদায় আইনে মহিলাৰ কথা শুনে বুলি আচলতে বদনামেই আছে, কিন্তু আইনে পুৰুষ মহিলা সকলোকে সমান কৰে, সঁচা মিছা সকলোকে সমান কৰে। কিন্তু কমপ্লিকেশ্যনছটো কেতিয়া বাঢ়ে জানে? যেতিয়া আপোনালোকে কথাবোৰ আইনক নজনায়। আপুনি যদি সঁচাই অশান্তি পাইছে, আপোনাক যদি সঁচাই মাৰধৰ কৰিছে, এতিয়াই মৰম কৰে, এতিয়াই ভাল পায় বুলি মই বাইট এটাত দেখা পাইছিলোঁ। কোনোবা তেওঁৰ বান্ধৱীয়ে নে ভনীয়েকে ৰিপ্লাই কৰিছিল যে তেওঁৰ স্বামীয়ে তেওঁক এতিয়াই ভাল পায়, এতিয়াই মাৰধৰ কৰে, এতিয়াই মৰম কৰে। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে সেইটো আপোনালোকক কোৱা হৈছে বাবে আপোনালোকে জানিছে, কিন্তু তেনেকুৱা আপোনালোকে নিজে ভাবক, বা আপোনালোকৰ লগত তেনেকুৱা ধৰণৰ ঘটনা হৈছে নেকি, বা আপোনালোকৰ ওচৰৰ পাজৰে তেনেকুৱা ঘটনা হৈছে নেকি? কাৰণ মই জানো তেনেকুৱা চাগে 50% মানুহৰ লগতে হয়। 50% কি মই লিখি দিছোঁ, 70% মানুহৰ লগতেই তেনেকুৱা হয়। সেয়া লগা হ'লে পুৰুষেই হওক বা সেয়া লগা হ'লে মহিলাই হওক। অকল এনেকুৱা নহয় যে পুৰুষে অত্যাচাৰ কৰে, মহিলাইও কিন্তু পুৰুষৰ ওপৰত অত্যাচাৰ কৰে। গতিকে প্ৰথম কথাটো হৈছে আপুনি কাৰোবাৰ লগত এটা সম্পৰ্কত সোমাই যোৱাৰ অৰ্থ নহয় যে আপুনি আপোনাৰ নিজৰ যি স্বাধীনতা সেয়া আপুনি আনৰ হাতত দি দিব। স্বাধীনতা আপোনাৰ নিজৰ, স্বাধীনভাৱে জীয়াই থকাৰ ইচ্ছাটো আপোনাৰ, আপুনি কি বিচাৰে সেইটো আপোনাৰ। মই এইটো পজিটিভ চেঞ্চত কৈছোঁ, আপোনাক মই বেয়া চেঞ্চত কোৱা নাই, কাৰণ বেয়া কৰিলেতো আপোনাৰ মা দেউতাই আপোনাক পিতে। কিন্তু আপোনাক ঘৰৰ ভিতৰত বন্ধ কৰি ৰখা, কাৰো লগত কথা পাতিবলৈ নিদিয়া, এইবোৰ মানুহে কেতিয়াও কৰিব নোৱাৰে। মানুহ পাগল হৈ যাব, সেইটো সকলোৱে বুজে। আৰু কিন্তু সেই চিটুৱেশ্যনটোৰ পৰা এগৰাকী ছোৱালী, বিশেষকৈ ছোৱালী বুলি এইকাৰণে কৈছোঁ কাৰণ সেই চিটুৱেশ্যনটোৰ মানে আমাৰ যিবোৰ সমাজত যিবোৰ ঘটনা হয়, তাৰে 80%ই এনেকুৱা ঘটনা আচলতে ছোৱালীৰ লগত হয়। গতিকে মই ল'ৰা ছোৱালী বা পুৰুষ মহিলা সকলোকে কৈছোঁ, তেনেকুৱা এটা চিটুৱেশ্যনৰ পৰা আপোনাক আপোনাৰ ঘৰৰ মানুহে উদ্ধাৰ কৰিব নোৱাৰে। কাৰণ কালিৰ যিটো ঘটনা হ'ল, সেই ছোৱালীজনীৰ মাক বাপেকে যদি ছোৱালীজনীক বচাব পাৰিলেহেঁতেন নেকি? মানে বচাব পাৰিলে নেকি? মোৰ প্ৰশ্ন এইটো। কাৰণ সেই চিটুৱেশ্যনটোৰ পৰা আপুনিহে নিজে ওলাই আহিব পাৰিব। আপুনি সাহস গোটাব লাগিব মনত। আপুনি যদি ভাবিছে যে নাই মই ইয়াতেই থাকিম,
মই ঘুটকৈ ইয়াতেই থাকিম, মই বিয়া হৈছোঁ, মোৰ সমাজে কি কৈছে, মিছা কথা। জীৱনটো আপোনাৰ, আপুনি মৰি গ'লে সমাজৰ একো আহে বা নাযায়, দুদিন হৈছেই হ'ব। মোৰ কথাখিনি হয়তো অকণমান বেয়া পাব পাৰে কিছুমান মানুহে, কিন্তু মই মৰি গ'লে হয়তো এমাহ পিছত মোৰ ঘৰৰ মানুহে পাহৰি যাব। কিন্তু কথাটো হৈছে আপুনি আপোনাৰ জীৱনটো, ভগৱানে ইমান ধুনীয়া এটা জীৱন দিছে, কিয় এনেকৈ দুখ কষ্ট, জীৱনটো খুব ধুনীয়া, জীৱনটো খুব সুন্দৰ, গতিকে দুখ কষ্টৰ মাজত থকাতকৈ জীৱনত আমি কেনেকৈ সুখত থাকিব পাৰোঁ। কিছুমান বস্তু মানুহৰ জীৱনতেই ভুল হয়, মানুহে ভুল কৰে, কিন্তু ভুলৰ শুধৰণি আছে। আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে প্ৰতিখন বিয়াতেই মানে যি প্ৰতিটো সম্পৰ্কতে আচলতে প্ৰতিটো সম্পৰ্ক বুলি এনেকুৱা কৈছোঁ যে মানুহবোৰ দিনক দিনে স্বাৰ্থপৰ হৈ গৈছে। প্ৰতিটো সম্পৰ্কতে মানুহে স্বাৰ্থ বিচাৰে, তাৰ মাজতো ভাল মানুহ আছে। কিন্তু মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যদি তেনেকুৱা কিবা কষ্ট পাইছে, কাকো ক'ব নালাগে, নিজক বুজাওক। নিজে চব কৰিব পাৰিব, পৃথিৱীত কোনো আপোনাক সহায় কৰিব নোৱাৰে, নিজে আপুনি যিমান আপোনাক সহায় কৰিব পাৰিব। গতিকে প্ৰথমে আপুনি নিজক সহায় কৰক, নিজৰ লগত কথা পাতক। আপুনি কি কৰিলে আপোনাৰ জীৱনটো ধুনীয়া হ'ব, আপুনি কেনেকৈ সুখত থাকিব পাৰিব, আপুনি কেনেকৈ হাঁহিব পাৰিব, সেইবোৰ আপুনি নিজৰ বাবে ভাবক। সন্তানৰ কথা ভাবিও বহুতে কি কৰে, মনে মনে থাকে, সন্তানৰ কথা ভাবিয়ে সংসাৰখন বচাবৰ চেষ্টা কৰে। ঠিক আছে, এটা সময়লৈকেহে আপুনি চেষ্টা কৰিব পাৰিব, কিন্তু যেতিয়া সেই সময়েও আপোনাক আচলতে সুবিধা দিয়া নাই, তেতিয়াহ'লে আপুনি কি কৰিব? আপুনি মৰি যাব নেকি? তেতিয়া আপোনাৰ সন্তানটোৰ ভৱিষ্যত কি হ'ব? আপুনি জীয়াই থাকক, আপুনি সুখত থাকক, আপুনি আপোনাৰ সন্তানক এটা সুস্থ পৰিৱেশ দিয়ক। গতিকে এইবোৰ যিবোৰ চলি আছে আচলতে যথেষ্ট বেয়া চলি আছে, আৰু এইবোৰৰ পৰা আচলতে ছোৱালীবোৰক কৈছোঁ বিশেষকৈ, সময় কাৰো বাবে ৰৈ নাথাকে, কিন্তু আমাৰ হাতত আমাৰ জীৱনটো উদযাপন কৰিবলৈ বহুত সময় থাকে। আপুনি যদি 40 বছৰ বয়সৰ পৰাও যদি, বা 50 বছৰ বয়সৰ পৰাও যদি আপুনি আপোনাৰ জীৱনটো উদযাপন কৰিব বিচাৰে, আপুনি কৰিব পাৰে, একো ডাঙৰ কথা নহয়। বুজি পাইছেনে? জীৱন জীয়াবলৈ মানুহৰ হাতত যথেষ্ট আচলতে বাট থাকে। মানুহে সেই বাটটো উলিয়াব জানিব লাগিব, আৰু বাটটো উলিয়াব জনাৰ আগতে প্ৰথমে সাহসী হ'ব লাগিব। গতিকে আপোনালোকেও সাহসী হওক, সাহসেই জীৱন, সাহসেৰেই আচলতে আপোনালোক আগবাঢ়ি যাব পাৰিব। অনুৰোধ কৰিছোঁ, আপোনালোকেও যদি তেনেকুৱা এটা টক্সিক ৰিলেশ্যনশ্বিপত আছে, তেতিয়াহ'লে তাৰ পৰা ওলাই আহক। আৰু আপোনাৰ যদি আপোনাৰ স্বামীৰ লগত থাকি ভাল লগা নাই, বা আপোনাৰ যদি আপোনাৰ পত্নীৰ লগত থাকি ভাল লগা নাই, তেতিয়াহ'লে কথাবোৰ খোলাখুলিকৈ কওক। কাৰণ আপোনালোকে খোলাখুলিকৈ কোৱাৰ পাছতহে সমস্যাৰ সমাধান হ'ব। লুকাই চুৰকৈ আপুনি আন এজনৰ লগত অবৈধ সম্পৰ্ক ৰাখিলে, আন এজনৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিলে, আপুনিও জানে কেনে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে খোলাখুলিকৈ কওক, আণ্ডাৰষ্টেণ্ডিংটো জৰুৰী। আৰু লুকাই চুৰকৈ কৰি থাকিলে যেতিয়া ধৰা পৰিব, তেতিয়া আপোনাৰ মান সন্মানটো যাবই, কিন্তু তাতকৈও ডাঙৰ কথাটো হৈছে মানুহৰ অন্তৰত আঘাতো পায়। আমি ইম'চনেলি বহুত আচলতে চেঞ্চিটিভ, সেয়া পুৰুষেই হওক বা মহিলাই হওক। গতিকে আপুনি যদি আপোনাৰ পত্নীৰ লগত সুখী নহয়, আপুনি আপোনাৰ পত্নীক কওক যে এনেকুৱা কথা, সমস্যাৰ সমাধান আছে। কি সমাধান হ'ব সেয়া আপোনালোকে নিজেই গম পাব, কিন্তু সমাধান আছে। আপুনিও আপোনাৰ নিজৰ স্বামীক কওক, যদি আপুনি থাকি ভাল পোৱা নাই, আপোনাৰ কি প্ৰব্লেম হৈছে এইবোৰ কওক। সমস্যাৰ সমাধান আছে, সকলো সমস্যাৰ সমাধান আছে। মোৰ কথাখিনি আপোনালোকে বেয়া পাব পাৰে কিছুমানে হয়তো, কিন্তু পজিটিভ চেন্সতেই কৈছোঁ, একো বেয়া ভাবি কোৱা নাই মই কথাখিনি। জীৱনটো খুব সুন্দৰ, এটাই কথা ক'ম, জীৱন যাপন নহয়, জীৱন উদযাপন কৰিব লাগে। আৰু এটা ক'ম, প্ৰতিগৰাকী মহিলাই আচলতে ফাইনেন্সিয়েলি অলপ হ'লেও ষ্ট্ৰং হ'ব লাগে। প্ৰতিগৰাকী মহিলাই নিজে কিবা নহয় কিবা এটা কৰাৰ কথা সদায় চেষ্টা কৰিব লাগে নিজৰ ভৱিষ্যতটোৰ বাবে।